বড়োচা সিনিয়র সেকেন্ডারি বাকৰিত বহাগিক আদৰণি অনুষ্ঠান বহাগ বিহু উপলক্ষে বিদ্যালয় বন্ধ দিয়াৰ প্ৰাক মুহূৰ্তত বড়োচা সিনিয়র সেকেন্ডারি বাকৰিত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষকসকলে একত্ৰিত হৈ বহাগিক আদৰণি অনুষ্ঠান অনুষ্ঠিত কৰে। বহাগিক আদৰণি অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী তথা অতিথিসকলে কণী যুঁজত অংশগ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰীসকলে বিহু নামৰ লগতে কেইবাটাও বিহুৰ অনুষ্ঠান পৰিৱেশন কৰে। বৰ্তমান যান্ত্ৰিক পৰিৱেশত ছাত্ৰ-ছাত্ৰীসকলে থলুৱা সামগ্ৰীসমূহ চিনি নোপোৱা হৈছে। সেয়ে থলুৱা সামগ্ৰীৰে প্ৰস্তুত কৰা যেনে জাকৈ, খালৈ, চালনী, ডলা ইত্যাদি সমূহ এই অনুষ্ঠানৰ মঞ্চৰ যোগেদি চিনাকি কৰাই দিয়াৰ প্ৰচেষ্টা কৰা হৈছে। ধন্যবাদ থাকিল বড়োচা সিনিয়র সেকেন্ডারি স্কুলৰ অধ্যক্ষ শ্ৰদ্ধাৰ অনুজ কুমাৰ দাস ছাৰলৈ। ইয়াৰ পাছতে মই চিনাকি কৰি দিব বিচাৰিছোঁ বড়োচা সিনিয়র সেকেন্ডারি। ধন্যবাদ থাকিল শিক্ষয়িত্ৰী পূৰ্বালী বৰা বাইদেউলৈ। বড়োচা সিনিয়র সেকেন্ডারি স্কুলৰ ইংৰাজী শিক্ষক জ্যোতিময় খাটোৱাল ছাৰক। ধন্যবাদ থাকিল জ্যোতিময় খাটোৱাল ছাৰৰ পাছতে মই চিনাকি কৰি দিল বিজ্ঞান শিক্ষক শ্ৰদ্ধাৰ বিশ্বজিৎ। যে বিহুৰ এক নিবিড় সম্পৰ্ক আছে, এই কথাটো আমি সৰু সৰু কথাৰে ক'ব বিচাৰিছোঁ। যদি প্ৰকৃতিৰ বুকুৰ পৰা বাঁহজাতীয় উদ্ভিদ হেৰাই যায় তেতিয়া ধন্যবাদ থাকিল বড়োচা সিনিয়র সেকেন্ডারি স্কুলৰ কোষাধ্যক্ষ থাকিল বিদ্যালয়ৰ এতিয়া শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ বড়োচা সিনিয়র সেকেন্ডারি স্কুলৰ উদ্যোগত এটা ভাল এটা পদক্ষেপ তেখেতলোকে লৈছে। বহাগী আদৰণি অনুষ্ঠান চাওঁতেই আমাৰ হেঁপাহৰ ৰঙালী বিহু অৰ্থাৎ বহাগ বিহু আমাৰ পালেহিয়ে, অহাকালিলৈ উৰুকা। গতিকে তাৰ আগমুহূৰ্তত অতি উলহ মালহেৰে এই বিদ্যালয়ৰ উদ্যোগত আমাৰ জাতীয় জীৱনৰ আয়ুৰেখা প্ৰাণকেন্দ্ৰ আমাৰ বাপতি সাহোন ৰঙালী বিহুটোক তেখেতসকলে উলহ মালহেৰে আদৰণি জনাইছে। তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি অনুষ্ঠিত বহাগী আদৰণি অনুষ্ঠানৰ সন্মানিত যোৱা কেবিনেটত বৃহত্তৰ বাৰেকুৰি অঞ্চলটোৰ ৰাইজে যিখিনি বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ কাৰণে এক আদৰ্শ দেখুৱাই আহিছে, সেই আদৰ্শক ইতিমধ্যেই অসম চৰকাৰে তাক এক মান্যতা প্ৰদান কৰিছে, এক স্বীকৃতি প্ৰদান কৰিছে। সেইদিনা আমি যোৱা 3 তাৰিখ আহিলে ৰঙালী
তাতোকৈ চেনেহৰ মাকো তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকোঁ পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজলৈ আগন্তুক বহাগ বিহুৰ হিয়াবৰা উল্লেখ জনালোঁ। আজি আমি বড়োচা ছিনিয়ৰ ছেকেণ্ডেৰী বাকৰিত ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষকসকলে একত্ৰিত হৈ বহাগীক আদৰণি এক অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ। এই অনুষ্ঠানটোৰ যোগেদি অসমৰ সকলো ৰাইজলৈ আমি জনাব বিচাৰোঁ যে বাপুতিসাহোন ৰঙালী বিহুটিৰ আমাৰ কিমান হিয়াৰ আমঠু। গতিকে প্ৰকৃতিয়ে যিদৰে বৰণ সলাইছে আৰু সেইদৰে আমি মানুহো এক নতুন বৰণ সলাই এক নতুন মন লৈ আচলতে এই বছৰটো সুখ আৰু শান্তিৰে পাৰ কৰিবৰ বাবে আৰু ভগৱানে মংগল কৰি ৰাখিবৰ বাবে আৰু সকলোকে সুস্বাস্থ্য অধিকাৰী কৰি ৰাখিবৰ বাবে আচলতে আমি এই বিহুখন যে পালন কৰি আহিছোঁ সেই কথা ছাত্ৰ ছাত্ৰীসকলক জনোৱাৰ লগতে আৰু সমগ্ৰ অসমবাসী ৰাইজলৈ আমি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। এই অনুষ্ঠানটোৰ আচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি জনাব বিচাৰোঁ যে আমাৰ কিছুমান থলুৱা সামগ্ৰী আজিকালি আমাৰ ছাত্ৰ ছাত্ৰীসকলে চিনি নোপোৱা হৈছে আৰু আপোনালোকে নিশ্চয়কৈ দেখিবলৈ পাব আমাৰ মঞ্চখন সম্পূৰ্ণ থলুৱা সামগ্ৰীৰে আমি প্ৰস্তুত কৰিব বিচাৰিছোঁ আৰু তেওঁলোকক এইবোৰ নামবোৰ আমি জনাব বিচাৰিছোঁ যেনেকৈ জাকৈ খালৈ চালনী ডলা ইত্যাদিকে ধৰি আৰু বিশেষকৈ ক'বলৈ গ'লে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহু দূৰ দূৰণিৰ পৰা আহিছে। তেওঁলোকে এই অনুষ্ঠানটো যে এনেদৰে অনুষ্ঠিত কৰিব বিদ্যালয়ত সেই কথাও তেওঁলোকৰ মনে ঘৰে নহয়। যিহেতু এখন বিদ্যালয় যে এটা পৰিয়াল হ'ব পাৰে, এটা পৰিয়ালে এনেদৰে একেলগতে থাকি যে বিহু পালন কৰিব পাৰে সেই কথাটো তেওঁলোকৰ আগত আচলতে আমি জনাব বিচাৰিছোঁ আৰু আমাৰ পৰিয়ালত আচলতে কেনেকুৱা ধৰণৰ মৰম চেনেহৰ এক বান্ধোন থাকিব পাৰে আৰু এই পৰিয়ালৰ লগত আমি যদি এক হৈ থাকিব পাৰোঁ আমাৰ জীৱনটো কিমান সুন্দৰ সেই কথাও তেওঁলোকক জনাবৰ বাবে আজি আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ।